ফ্ৰেণ্ডছ, আজি দুপৰীয়া সাজত এয়া সৰিয়হ শাক ভাজি, ভেন্দি ভাজি আৰু ইফালে নেমু আৰু ভোট জলকীয়া ল'লোঁ দেই। ভোট জলকীয়া কাৰ কাৰ প্ৰিয় জনাবচোন, মোৰ কিন্তু গোন্ধটো বিৰাট ভাল লাগে। আৰু ইফালে চিকেন, বগা কোমোৰাৰ লগত চিকেন বনাইছে মিষ্টাৰে, খুব ধুনীয়াকৈ বনাইছে। খাই চাওঁ কেনেকুৱা হৈছে নহয়। সানডেটো আমাক খোৱা সদায় দেৰি হয়, মানে কি বিভিন্ন কাম ওলাই নহয় জানো। তাতে মই আজি আৰু শাকো আনিলোঁ এখোপামান, সেইবোৰ বাচি মেলি ধুই মেলি পূৰা ৰেডি কৰি থৈ দিলোঁ। তাৰপিছতে আচাৰ অলপ বনাওঁ বুলি ভাবিলোঁ, ঔটেঙা আৰু জলফাই আনিলোঁ, সেইখিনিও বইল কৰি মেলি ৰেডি কৰি থৈ দিলোঁ হালধি সানি। গতিকে সেইবাবে খাই বৈ উঠালৈকে বহুত দেৰি হৈ যায়। যি হওক কামখিনি কমপ্লিট হ'লে মনটো ভাল লাগে নহয় জানো। এতিয়া খাই চাওঁ। একদম মজা বনাইছে। কোমোৰাৰ লগত আপোনালোকে যদি চিকেন নাই খোৱা খাবচোন, খুব ধুনীয়া লাগে বগা কোমোৰাটো। গতিকে মই এতিয়া খাওঁ, পিছত আপোনালোকক আকৌ নতুন ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ বাই।